বন্ধুসকল পাহাৰে পাহাৰে আহি আছো। এই কিবা এটা গান আছিল যে পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনি দিম ঐ চেনি মাই, গানটো শুনিছে চাগে। আজি মানে আৰু সেই আৰু নগা পাহাৰলৈ আহিছো। মজা লাগে, পাহাৰৰ নিজৰাৰ পানী আহিছে, এইবিলাক পাইপৰ যোগেদি আনিছে পানী এনেকে। নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা মই পৰমানন্দ বৰা আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আৰু আজি মই ক'ত আছোঁ দেখিছে চাগে মোৰ বেকফালে, আৰু মোৰ লগত আজি আছে সঞ্জয় ভাই। নমস্কাৰ দেই, মই কৈ দিব সঞ্জয় বৰা ব্লগ বুলি আছে। মোৰ তাতো ধুনীয়া ধুনীয়া ভিডিঅ' যাব, আপোনালোকে কিন্তু চাই দিব। ঠিক আছে, আজি মানে ক'ত যাম এতিয়াই নকওঁ, আৰু বাসন্তী লৈ গুচি আহিলোঁ পাহাৰৰ ওপৰত। বাসন্তী আজি অলপ কষ্ট পাইছে, পূৰা গৰম হৈ গৈছে। আৰু চাওক পিছফালে কি ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া মই এটা মানে মোৰ আন এটা ঘৰত আছোঁ। ঘৰত আজি বাইকখন থৈ যাওঁ, এইফালে নাইটো বহি আছে। আৰু পূৰা একদম নাগালেণ্ডৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 7 কিলোমিটাৰ ভিতৰত আমি আহিছোঁ। আজি মানে কি হ'বগে ভিডিঅ'টো পিছলৈ চাই থাকক। ব'লক আগলৈ দেৰি নকওঁ, কি হ'ব তাকেই চাবলৈ। বন্ধুসকল লেটছ গ'। চাওক পাহাৰৰ মাজত মানে ৰাবাৰ বাগান, একো নাই আৰু হাবি জংঘল, বাঁহ গছ, কিবা একদম কলগছ, মাজে মাজে ৰবৰ বাগান আছে। পুষ্পা চালা জুকেগা নাহি, একদম মানে পুষ্পা চিনেমাখনৰ নিচিনা এখন জংঘল, পুৰা ফুল এখন জংঘলৰ মাজত অকল দুটা প্ৰাণী আহি আছে। একো মানুহ এটাও লগ পাবলৈ নাই, একো ডাল নাই, জীৱ জন্তু একো নাই। চৰাই কেইটামানৰ মাত শুনিছোঁ। পুৰা হাবি আৰু মানে ইমানেই হাবি, কিন্তু আশাটো আছে ন, আপোনালোককো দেখুৱাব লাগিব, ময়ো চাব লাগিব। ভাগৰ লাগি গৈছে একেবাৰে, কিবা বহি দিওঁ নিচিনা লাগিছে। ঠিক আছে, যিমান যি হ'লেও জংঘলৰ মাজে মাজে আহি আহি হ'লেও আপোনালোকৰ বাবে মই সেই জংঘলৰ মাজেদি আহি আহি হ'লেও আপোনালোকৰ বাবে মই এই ভিডিঅ'টো দেখুৱামেই বুলিয়েই আহিছোঁ। যিহেতু আৰু বেছি দূৰ নাই, সম্ভৱ অলপ বহল হৈ আহি আছে, পাবহি হৈছোঁ আৰু চাগে মাত শুনিছোঁ কিবা চৰ চৰ। ঠিক আছে, ব'লক চাওঁ। গোটেই জংঘল, নদী, হাবি আৰু শিল, ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ ওপৰেৰে আহি আছোঁ। ব'লক চাই থাকক গ'লে। ইয়াত মানে কোনোবাই কিবা খাইছিলে, ওচৰত কিবা খেৰ চেৰ একদম পুৰা জ্বলাই থৈ দিছে। ৰাস্তা ব্লক। হেলিকপ্টাৰ নানিলো নহয়, এতিয়া হেলিকপ্টাৰ লৈ আহিব পৰা ভাল আছিলে। এই আকৌ লৈছে, এই আকৌ জাপ মাৰি পিনি উঠিব লাগিব, সেইপিনে যাব লাগিব। বন্ধুসকল কি হ'ব নাজানো, মানে ৰাস্তাটো কিবা ব্লক হৈ গ'ল, গোটেই গছ কাটি দিলে চাগে। বৰ্তা বৰষুণতে গছ ভাগিলে, এইবিলাক গছ ভাগিলে দেখিছেনে, গছ ভগা চিন আছে। একদম কিবা চিন্তাতে পৰি গ'ল। ৰাস্তাটো হ'লেও বাট এটা আছে যেন পাওঁ, এইফালেদি যাব পাৰিম চাগে। দেখিছেনে, এয়া সঞ্জয় ভাই গৈ আছে পূৰা, আৰু মানে ওপৰত এনেকৈ উঠিব লাগিব, অলপ কষ্ট হ'ব অলপ। এতিয়া আৰু ব্লক বহুত কষ্টত উঠিছো, তাৰমানে বৃহৎ কষ্ট হৈছে, তাৰমানে পুৰা একদম নিজকে পুৰা আৰ্মি ট্ৰেইনিং দিয়া নিচিনাহে লাগিছে আৰু দেই। দেখিছেনে বন্ধুসকল, মানে কিমান কষ্ট এতিয়া যাবলগীয়া হৈছে। আপোনালোকৰ কাৰণে একমাত্ৰ কষ্ট কৰিছোঁ, আৰু আপোনালোকে মোক অকণমান আশীৰ্বাদ কৰিব, মৰম দিব, সহায় কৰিব, সাহস দিব, আৰু যাতে আপোনালোকৰ বাবে এনেকৈ কষ্ট কৰি লাগি ধৰিলে ভৰিটো যেন তেন উঠি আহিছোঁ। বন্ধুসকল ব'লক। বন্ধুসকল মানে পাহাৰলৈ আহি আজি মোৰ লাভেই হ'ল, আপেল পাই গ'লোঁ। আজি আপেল এটা ছিঙো আৰু দেই, কোনো নেদেখিলেই হয়, পূৰা দিম। এই আপেল নহয়, এইটো কিবা ডিমৰ গুটি নে কি বুলি কৈছে, সেইটো বৰ ধুনীয়া লাগে খাবলৈ চাগে দেই। ইয়াত মজা টেষ্ট লাগিছে। মজা লাগে খাবলৈ। মানে আইতাহঁতে কয় যে ডিমৰ গুটি খাই বুলি, আগতে খাই পোৱা নাছিলোঁ। আজি ডাঙৰ দেখিলোঁ, অলপ লোভো লাগি গ'ল, খাই দিছোঁ। আৰু যি হ'লেও হ'ব, পিছত আৰু এনেও গম পাবই, যিহেতু মানে কি হয় হ'ব, আৰু পিছত খাই গৈ থাকোঁ। মজা লাগিছে। অ' ন এতিয়া চাওক, কিবা
মাংস খাইছিলে মাংস মানে খেলি লৈ পাহাৰটো সেয়া চন্দ্ৰ ভাই ট্ৰাই কৰিছে যাবলৈ মানে আৰু কি হ'ব আৰু মুঠতে যামেই আৰু যেনেকৈ নহ'লেও গৈ পামগৈ আশা কৰিছোঁ মুঠতে যেনেকৈ নহ'লেও আমি আজি এই ৱাটাৰফলটো চামগৈ বন্ধুসকল চাওক মানে ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল ৱাটাৰফল সেই ৱাটাৰফলটো পাই গ'লোহি মানে সম্পূৰ্ণ এটা গুফা পাহাৰৰ মাজত গুফা এইফালেতো ভিতৰত এটা সুৰংগ আছে সুৰংগটো সোমাব নোৱাৰোঁ আমি আৰু আমি কোনফালেদি আহিছিলোঁ চাওক মানে কেনেকুৱা কিমান জংঘলৰ মাজে মাজে আহি এই দেখিছে নহয় গোটেই গুফা এটাৰ মাজত সোমাই গ'লো কিমান ন মানে ইমান কৰোঁ মোক দিনো পাই যাব দেই ময়ে লাগিছে আৰু একো নাই দিয়া সাহসটো মেইন আৰু এতিয়া মানে মুখতে মই আৰু গাটো ধুমেই ন আমি হ'লেও মই গা ধুই কি মানে মজা লাগিছে আৰু এতিয়া কম কি আৰু মানে গাটো ধুই লওঁ প্ৰথমতে আৰু হাতী আৰু অসমীয়া হিচাপে ভূমিখন লৈ আহিলোঁ অসমৰ মানটো ৰাখিছোঁ মানে কি ক'ব আৰু মজা লাগিছে আহিলোঁ আজি সঞ্জয় ভাইৰ লগত ৱাটাৰফলটো চাবলৈ চালোহি আপোনালোককো দেখুৱালোঁ আহিবলৈ মন থাকে আহিব পাৰে ফিফটি প্লেচো ধুনীয়া আছে মানে নানা আৰু মজা লাগিব আহিব সকলোৱে আকৌ এটা গাভৰু দি লওঁ দেই বন্ধুসকল মানে কি ক'ম আৰু আপোনালোকক বেয়া লাগিছে আৰু ইমান ধুনীয়া এডোখৰ জেগাত আহি গা পা ধুই আৰু ইমান ধুনীয়া এটা মানে সুৰংগৰ মাজত সোমাই আছোঁ মোৰ পিছফালে চাহ খাই পেলাই ৱাটাৰফল পানী পৰি আছে গা ধুলোঁ দেখিলেই আৰু এতিয়া দেৰি নকৰোঁ আৰু যাবতো লাগিবই ন ঘৰটো যিমান যি হ'লেও আৰু বেছি দেৰি নকৰোঁ সন্ধিয়াই হ'বগৈ হ'ল কিন্তু পাহাৰৰ গুফাৰ মাজত অলপ পোহৰ আছে প্ৰকাশটো আহিছে ভাল লাগিছে ঠিক আছে ব'লক আগলৈ যাওঁতে কি হয় চাই থাকোঁ বন্ধুসকল পাহাৰে আহি আছোঁ এই কিবা এটা গান আছিলে যে পাহাৰ বগাই চেনি মাই কপৌ ফুল আনি দিম চেনি মাই গানটো শুনিছে চাগে আজি মানে আৰু সেই আৰু নগা পাহাৰলৈ আহিছোঁ নগা পাহাৰলৈ বুলি ক'লে এটা গান মনত পৰে তুমি নগা চাঙৰ নাগিনী তুমি নেপালৰে নেপালী মানে গানটো আছিলে পাহৰিছোঁ দেই কি আছে হে মাছলি মানে মাছ আছে আৰু কিবা ইয়াত মাছটো থাকিব আৰু দিয়ক এতিয়াও যেন তেন আহি আছোঁ হাবিৰ মাজে মাজে গাটো ধুলোঁ আৰু এতিয়া আৰু ঘৰমুৱা পক্ষী আৰু যি পাৰোঁ যেনেকৈ পাৰোঁ দেখুৱালোঁ আপোনালোকক আৰু আগলৈ ব'লক যি আৰু যদি পাৰোঁ দেখুৱাম যদি আৰু দেখুৱাবলগীয়া নাই বা নোৱাৰোঁ আৰু বাই আৰু তেতিয়াহ'লে আজিলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা মই পৰমানন্দ বৰা আপোনালোকৰ মাজলৈ আকৌ আহিম চাই থাকক নেক্সট ভিডিঅ'